Good morning. আজি আমাৰ নেক্সট ডে শ্বুটিং ৰাতিপুৱাৰ পৰা হোৱা কথা আছিলে কিন্তু কুঁৱলীৰ কাৰণে অকণমান দেৰিকৈ কৰিব লাগিব এতিয়া লাহে লাহে বতৰটো ভাল হৈ আহি আছে কিন্তু মোৰ ৰাতিপুৱা ৰুটিন এটা আছে যে মই ৰাতিপুৱা অকণমান মানে জৰি বুটি খাওঁ এতিয়া এই মানে মানমুনি খাই আছোঁ আৰু মানমুনি এইটো মই সদায় খাওঁ ৰাতিপুৱা ভাল লাগে আজি আমাৰ এই যেটো অকলে অকলে গানটোৰ ডে 2 শ্বুট মৰ্নিঙৰ পৰাই আমি সব ৰেডি হৈছে গোটেই টিম ৰেডি বাট ইমানেই বেছি কুঁৱলী মানে ইয়াতে আমি শ্বট ল'ব পৰা নাই কিন্তু এতিয়া লাহে লাহে কুঁৱলীখিনি কমিছে এতিয়া আৰু পাৰিম ইয়াত এটা বহুত ধুনীয়া সুইমিং পুল আছে আহক আপোনালোকক দেখাও পালা অৰ্কিড ৰিজৰ্ট ইয়াত আহিব আপোনালোক ৰিয়েলি বহুত বেছি ধুনীয়া ইয়াত কি গা ধুবলৈ মন গৈছে নেকি ইয়াত গা ধুম এতিয়া আৰু খুব ভাল লাগিছে এইটো সুইমিং পুল ইয়াত গা ধুম আমি পোৱালি এটা পালোঁ ইয়াতে চেৰাপুঞ্জীত লৈ যাম এতিয়া আৰু অকণমান ডাঙৰ কৰিব লাগিব দিবনে এইটো হা এইটো ভূত যেন পায় চাইনা মেকুৰী পোৱালি আমাৰ ৰিজৰ্টৰ কামখিনি অলৰেডি হৈ গ'ল এতিয়া আমি এটা নতুন প্লেচত আহিছোঁ ইয়াতে চেৰাপুঞ্জীতে এতিয়া আমি ইয়াতে কাম কৰিম অকণমান দেৰি আছে আৰু তাৰপিছত আকৌ দেখুৱাম ষ্টেণ্ডৰ ৱেটটো টানিব পাৰিব কিমান ধুনীয়া ৱাটাৰফলছ এইটো চাওক এইটো ফলছলৈ আগতেও আমি আহিছোঁ এইটো মানে বহুত ভাল প্লেচ হয় মানে ব্ৰড এৰিয়া এটা কভাৰ কৰে আৰু ৰিয়েলি বহুত ধুনীয়া হয় এইখিনি পাৰিম যাওক যাওক সোমাই যাওক এইফালে আহক এই ধোঁৱা হৈ গৈছে অতীতৰ কথা কিদৰে পাহৰো অকলে থাকো মই তোমাক ঘূৰি দূৰে দূৰে পাহৰো চিৰদিন কাষতে থাকিমে ৰৈ কৈছিলা তুমি dance. Go. Maram Maina.
মাইনা দৌৰ মাৰা অকলে অকলে জানানে তুমি কিদৰে আছো মই জীয়াই লগৰী অকলে থাকো মই তোমাক খুঁৱৰি দূৰে দূৰে আছা যে তুমি নেকি নাই আঢ়ৈটা বাজিছে ৰেডি গো দিয়া একো নাই পুনৰ আমাৰ অসুবিধাত পৰিছোঁ কুঁৱলী বেছিকৈ পৰিছে আৰু মানে আন্ধাৰ হৈছে অকণমান আকৌ ৰেষ্ট ল'ব লগা হৈছে ৰেষ্ট ল'ব লগা হৈছে টাইম ইয়াত মানে এনেকুৱাত আহিলে একদম উপায় নাইকিয়া হৈ যায় মই ভৱেশ দাক নেদেখা হৈ গৈছোঁ অলপ দেৰি তাকে আৰু নাই উপায় নাই আৰু আমাৰ বেছি শ্বৰ্ট নাই এতিয়া নাই সামৰিব হৈছে দুদিনীয়া শ্বুটিং আজি অলপ পাছত সামৰিম আৰু ভৱেশ দাই আজি একদম পূৰা বাইক চলাব কেনেকুৱা ভাল লাগিল চাই লওঁ চলাই নচলাই কিন্তু চলাম বুলি ভাবিছে না মইতো বাইক চলাওঁৱেই চলাব নে নচলাই না আজি চলাম বাইক চলাম বাইক চলাই আজি শ্বুটিং সামৰিম চাই থাকক থেংক ইউ কিবা কৰি ফাইনেলি এতিয়া কুমাৰ দাই মই যিখন বাইকখন লৈছোঁ এডভেঞ্চাৰ তিনিআলিখন এখন বোলে ৰাইড কৰিব এখন শ্বুট এটা আহি আছে শ্বুটটোৰ নাম কি ইতিমধ্যে আমাৰ শ্বুটিং শেষ কৰিছোঁ চবে তালি টোপোলা বান্ধিছোঁ নে কি কোৱা আজি অলমষ্ট চেছ আৰু এটা শ্বট ল'ব আছে নেকি আছে কেনেকুৱা লাগিলে কোৱা এক্সপিৰিয়েঞ্চ কোৱা খুব ধুনীয়া লোকেশ্যন ধুনীয়া গানটোও খুব ধুনীয়া আৰু ইতিমধ্যে আমি সামৰিলোঁ আজি বাকী মৰম দাও ধুনীয়া কাম কৰিছে আৰু ভৱেশ দা দুআষাৰ কওক গানটোৰ বিষয়ে মানে খুব ভাল লাগিছে এই মানে লোকেশ্যন খুব ভাল মৰম মাইনা ইহঁতে গোটেইখিনি লাইন আপৰ পৰা গোটেই ডাইৰেকশ্যনৰ পৰা যিখিনি কৰিব লাগে কৰি আছে আৰু বাকীটো এডিটিং কৰিবই মৰমে আৰু যা নহওক আৰু ভাল লাগিছে এইটো পৰিৱেশ আজি চেৰাপুঞ্জীত আমি আছোঁ আৰু আপোনালোকে বিচৰা গীতটি আমি দিব বিচাৰিছোঁ যে অকলে অকলে জানানে তুমি গতিকে খুব ভাল লাগিল আৰু আপোনালোকে চাব বুলি আশা থাকিল ঠিক আছে থেংক ইউ ভাবিছোঁ পুনৰ ভিডিঅ'বিলাকে চাব আমাৰ নিশ্চয় এইখিনিতে এৰিলোঁ ধন্যবাদ ঠিক আছে ভাল লাগিল দে আৰু বাইকখন ইউজ কৰিলোঁ গানটো তোলা ভালে লাগিব থেংক ইউ থেংক ইউ আমি এইটো কৰি যাওঁ আমি আছেগে মানে ইয়াত ৰাতি হৈ গ'লে আকৌ ৰাইডাৰ্ছ দেৱাশিষ দাক কেনেকুৱা পালে ভৱেশ দাক কৈ দিয়ক দুআষাৰ আচলতে দেৱজিৎ দাক মই খুব ভাল লাগে কিন্তু দেৱজিৎ দাৰ মানে আহোঁতে চকুকেইটা খুব ধুনীয়া আছিলে কিন্তু এতিয়া অকণমান পিছত দেখোন চকুটো ৰেড হৈ গ'ল দেখাই দিয়কচোন শুইছিলো আইৰণ কি মেকআপ মাৰিছে শ্বৰ্ট শেষ আপুনি টোপনি মাৰিছে এতিয়া গানটো কি আঁখুহে কি আছিলে একো নাজানো নেজানো মই টোপনি লাষ্ট নিদিবা দেই ইমান লাষ্ট লাগিছে আজি আমাৰ বাই আজিলৈ চকু বেয়া হৈছে কিন্তু মৰমে খাই দিলে